সকলোৰে আচলতে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আৰু নিশ্চয় আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে চাগে ভাবিব কাৰণ মই ক'ম এতিয়া কাৰণ মই ব্লগটো ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে ভাবিব পাৰে যে এই ব্লগ সদায় ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰে মানে দিনত দেখাব লগা বিশেষ একোৱেই নাথাকে আৰু যিহেতু দিনত সকলোবোৰ বন্ধই হৈ থাকে সেইকাৰণে দিনত দেখাবৰ কাৰণে মোৰ বেছি একো নাথাকে সেইকাৰণে ভাবিছোঁ যে ইভিনিঙৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। আকৌ আপোনালোকে ভাবিব পাৰে যে এই চাগে আকৌ গাহৰি বনাব হয় মই আজিও গাহৰিয়ে বনাম কিন্তু আজি মই নবনাওঁ বনাব এজনে আৰু তাকেই মই দেখাম কেনেকৈনো বনায় তেখেতে গাহৰি মানে তেখেত আনি আছে বোলে গাহৰি মাংস আৰু মই মানে গাহৰি খাই বহুত ভাল পাওঁ আৰু কোনে কোনে বাৰু গাহৰি খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। তেনেহ'লে আজি ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক আৰু তাৰ আগত মই গাটো ধুই ফ্ৰেছ হৈ আহোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গা ধুই আহি ফ্ৰেছ হৈ আহিলোঁ আৰু বৰ্তমানলৈকে মানে আপোনালোকক যে কৈছিলোঁ গাহৰি বনোৱা দেখাব লাগিব আজি বেলেগ টাইপত মই নবনাওঁ আৰু যিজনে বনাব তেখেত আহি পোৱা নাই আৰু লগতে গাহৰি মাংস আহি পোৱা নাই আৰু তেনেহ'লে মই পূৰা আপোনালোকক গাহৰি বনোৱাৰ টাইমত লগ পাই আছোঁ আৰু দেখুৱাম তেওঁনো কেনেকৈ গাহৰি বনায় তেনেহ'লে তেতিয়া লগ পাই আছোঁ। এই নিদিবা জালুকো দিবা মাষ্টাৰ চেফ তাৰপিছত কওক কি ক'ব লাগিব তেলটো গৰম হ'ব দিয়া তেলটো গৰম হ'ব লাগিব ন কচুলি এখন আছে ন কি দিবা একদম ভাতটো মই পজ কৰিম এই হ'বাৰ মাষ্টাৰ চেফ এইটো পিঁয়াজ হয় জানো আদা নহৰু মই ভিডিঅ'টো উলিয়াই দিওঁ তোমাক অ'কে বিলাহী তাৰপিছত কি যাব কৈ দিয়ক আপুনি কথাটো হা মছলা একো নাই তাৰপিছত অলপ জুইছে কওক এইটো ভইচটো তেতিয়াহে যাব মছলা নাই ন মই ইউটিউবৰ ভিডিঅ'ত কৈছোঁ গাহৰিটো আহি পোৱা নাই তেতিয়ালৈকে নিমখ আজি খাই চাওক মেচকা টেঙা কি দিয়া গাহৰি মেচকা টেঙা দিয়া এইজন একদম হায়াৰ কৰি আনিছোঁ মাষ্টাৰ চেফ হয় সুদূৰ আইলেণ্ডৰ পৰা ৰং গুড়া হালধি নহয় পূৰা লাইট গৈ আছে আমাৰ খানা বনোৱাটো বনি আছে কি কেৰাহী গাহৰি মোৰ নহয় ভিডিঅ'ত অকল গাহৰিয়ে গৈ আছে গাহৰি বনোৱা ভিডিঅ'ই গৈ আছে পূৰা গাহৰি বুলি ভাবি এতিয়া মানুহ এইজন বিশেষ গাহৰি অনা ব্যক্তি আৰু চাওক গাহৰি অনা ব্যক্তি আৰু গাহৰি বনোৱা চেফ আৰু মোৰ ভিডিঅ'ত নহয় অকল গাহৰি মাংস বনোৱাই গৈ আছে তাৰপিছত কি যাব নালাগে নালাগে আৰু কি মাংসৰ কাৰণে গৰম পানী কৰিব লাগিব অকণমান এই কি কৈ আছা এটা কথা মেচকা টেঙা দিলোঁ দিয়া হৈ গ'ল মেচকা টেঙা দি লৰাই থাকিব তাৰপিছত লৰাই থাকিব তাৰপিছত কি এইটো মাষ্টাৰ চেফেহে খাব মই কেনেকৈ জানিম মোৰ চাগে মানে ভিডিঅ' চোৱা মানুহবোৰক গাহৰি দেখি আমনি লাগি গৈছে অকল গাহৰিয়ে ভিডিঅ' এদিন বেলেগ বনাব লাগিব অতি সোনকালে বনাই আছোঁ সেইটো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব লাগিব এইটো চব কালাৰটো কিন্তু ধুনীয়া হৈছে মছলা একোৱেই দিয়া নাই হ'লেও কালাৰটো মানে ধুনীয়া হৈছে আমাৰ নৰনাপুৰ পাহাৰত বহুত আৰু হেৰি এইটো কি মাংস বনোৱাৰ লগতে মই এই মাৰণো দি আছোঁ নহৰ কাৰণে তোমাৰ লগৰবোৰক কৈ দিবা মোৰ চেনেলটো হেৰি কৰি দিব ইমান বদনাম কৰিছে কালাৰটো দেখিছে আৰু আপোনালোকে ক'ব বহুত ধুনীয়া হৈছে সঁচাকৈ আচলতে বহুত ধুনীয়া হৈছে কালাৰটো
আৰু ভোক লাগিছে জলদি বনোৱা দিব লাগিব এইটো মাংস চাই দিলেই হ'ল হয়নে পানীটো পানীটো পূৰা শুকাব দিব লাগিব মানে গ্ৰেভি কৰি বনাব লাগিব তাৰপিছত জুইটো বহাই দিব লাগিব জুইটো বহাই ঢাকন মাৰি দিলে হ'ল এইটো চব পূৰা উতলাব লাগিব আৰু ঢাকনখন দি দিব লাগিব ঢাকনখন দি দিয়া আৰু কিমান টাইম আছে হ'ব কাৰণে ভালে আছোন আৰু মানে খাই বৈ পূৰা আজৰি হৈ আহিলোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই প্লিজ এবাৰ বনাই খাব তেনেহ'লে আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ পুনৰ এটা নতুন ব্লগ লৈ পুনৰ আহি আছোঁ তেনেহ'লে এতিয়ালৈ বাই বাই লাভ ইউ অল